Hey guys, good morning and welcome back to my YouTube channel. কি খবৰ আপোনালোকৰ আশা কৰোঁ ভালে আছে সবে তো আমি এটা হঠাতে প্ল্যানিং কৰিলো ৰাইনো ৰিজৰ্ট যাম বুলি তো বেছি দেৰি নকৰো বলক ভিডিওটো আৰম্ভ কৰো মোৰ লগত আছে ৰকিদা আমি দুই যাম একেলগে তো বলক Hey guys, finally আমি আহি পালো টংলাত বহুত জাম হৈ আছে গাইস স্কুল বিলাক ছুটি দিছে ন আজি Hah? Itu lewat dulu. So guys, আমি তেলটো ভৰাই ললো বঢ়িয়াকে তো এতিয়া যাম ৰাইনো ৰিজৰ্টত ৰাইনো আছে না নাই আমি চাব গৈ আছো বলক আপোনালোককো দেখাই আছো সো বলক Finally আমি আহি পালো পানেৰী টাউন তো পানেৰীৰ পৰা আমি যাম ডিমাকুছিৰ পৰা ডাইৰেক্ট ৰাইনো তো বলক ভিডিওটো চাই থাকক স্কিপ নকৰিব একে শেষলৈকে চাই থাকিব গাইস আমি আহি পালো ডিমাকুছি টাউন এখন হল ডিমাকুছি টাউন সো ইয়াৰ পৰা আমি ডাইৰেক্ট যাম ৰাইনো ৰিজৰ্টত গৈ দেখাই আছো কি দেখা পাও লগক দেখাই আছো সো বলক চাই থাকক ভিডিওটো গাইস বাহিৰত ইমান ৰ'দ দিছে আৰু ইমান গৰম মানে ওলাব নোৱাৰা হৈছে ইমান গৰম
সো গাইজ কোনোবা যদি আহিব বিচাৰে ৰাইনো ৰিজৰ্ট চাই লওক আমি কেনেকে গৈ আছো গোটেইখিনি চাই লওক তেতিয়াহ'লে আপোনালোকৰ আহোঁতে অকণমান সহজ হ'ব আৰু so guys finally ahi palu eikhon hol Rhino Resort In 200 meters turn left finally ahi palu eya hol Rhino gate এতিয়া বলক ভিতৰত যাই চাও কি আছে কি নাই আপোনালোক কি ধুনীয়া এটা পৰিবেশ মজা কৰিছে আগতকে বহুতখিনি ডেভেলপ কৰিছে গাইজ আপোনালোকে যদি আহে দেখা পাব খুব ধুনীয়া আৰু প্লেচটো কিন্তু আহিবলৈ অলপ কষ্ট আৰু মানে বহুত ভিতৰতটো হ'লেও ভাল লাগিছে আহি পেলাই বহুতখিনি ডেভেলপ হৈছে ফাইনেলি আমি আহি পালোঁ ৰাইনো ৰিজৰ্ট আৰু আমি খুব শ্বৰ্ট টাইম লৈ আহিছোঁ বিশেষ একো ইমানখিনি দেখাব নোৱাৰিম যিখিনি পাৰোঁ অলপ সময়ৰ ভিতৰত সেইখিনি আপোনালোকক দেখাই আছোঁ আমি মানে আৰু বেলেগ জাগা এটাত যাব লগা আছে চ' বিশেষ একো ইমানখিনি দেখাব নোৱাৰিম আৰু নেক্সট আকৌ আহিলে ভালকৈ দেখাম আপোনালোকক চাই লওক এবাৰ খুব ধুনীয়া এটা পৰিৱেশ বাহিৰত বহুত ৰ'দ ইয়াতে সৰু বাচ্চা আহিলে খেলিব পাৰিব খুব ধুনীয়াকৈ বেক চাইডখিনি আপোনালোকক অকণমান দেখাই দি আছোঁ বলক বহুত গৰম লাগিছে ইমান ৰ'দ বাপৰে এইটো বেক চাইড ওপৰত মানুহ আছে তাৰ পৰা যদি ৰাফটিং কৰে আপোনালোকে ৰাফটিং কৰিব পাৰে আপোনালোকে আহি পেলাই ইয়াতে কিবা কিবি খাব পাৰে কিন্তু আমাৰ সময় নাই আমি এতিয়া নাখাওঁ বেলেগ ক'ৰবাত যাই কেনে খাম চ' ভিডিঅ'টো ইমানখিনিয়ে আছিলে যদি চাই ভাল পালে প্লিজ লাইক কমেণ্ট শ্বেয়াৰখিনি কৰি দিব আৰু আগলৈকে খুব ভাল ভিডিঅ' বনাব চেষ্টা কৰিম আপোনালোকে যদি মৰম আশীৰ্বাদ কৰে চ' যিমান পাৰোঁ ট্ৰাই কৰিম বহুত দিন পিছত দি আছোঁ ব্লগটো চাব আপোনালোকে